ৰাইজসকল শেহতীয়াকৈ মই আপোনালোকক স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাইছো দেই। মানে এই ভিডিঅ'টো মই স্বাধীনতা দিৱসৰ দিনাই বনাইছিলো, কিন্তু কি ক'ব মোৰ এলেহুৱা স্বভাৱটোৰ বাবে ভিডিঅ'টো দিওঁতে কেইদিনমান দেৰি হ'ল। আমাৰ আইতা হেনো 15 আগষ্টৰ দিনা জন্ম হৈছিল, সেইবাবে ভাবিলো আইতাৰ লগৰ কেইগৰাকীক ঘৰতে গৈ চাহ একাপ খাবলৈ কিবা এটা দি থৈ আহো। যিহেতু তেওঁলোকে ঘূৰা ফুৰা কৰিবলৈ অসুবিধা পায়, সেইবাবে আমি নিজেই আহিলো। আৰু এইকেইগৰাকী আইতা যদি নাইকিয়া হয় তেনেহলে দেখোন গাঁওখনত বুঢ়ী মানুহ নাইকিয়াই হ'বগে। আৰু মোৰ হলে স্বাধীনতা দিৱসৰ দিনাখনি সুদা ভাত খোৱাৰ কথা মনলৈ নাহে। আৰু আকৌ আমাৰ এইগৰাকী বাইদেউ বহুত দিন হ'ল ঘৰতে নাছিলে, ঘৰলে অহা মাত্ৰ কেইদিনমান হৈছিলেহে, সেইকাৰণে ভাবিলো তাইকো মাতি দিওঁ। আদিক আজি ৰাতিপুৱাই কৈছিলো আজি স্বাধীনতা দিৱস নহয়, কাম কৰিব নালাগে দিয়া। আৰু মোক ওলোটাই জিখাৰে ক'লে বোলে দেশখনে স্বাধীন হৈছে, আমাৰ পেটকেইটা স্বাধীন হোৱা নাই নহয়। প্ৰথমতে মই কথাষাৰৰ অৰ্থ কি বুজিবই পৰা নাছিলো, অলপ দেৰিকৈহে বুজি পালো। মানে আমি জীয়াই থাকিবলৈ হলেতো কিবা এটা খাব লাগিব আৰু তাৰ বাবে কৰ্মও কৰিব লাগিব, সেইবাবে আমি সদায় কাম কৰিব লাগিব। কথাষাৰ হয়নে নহয় বাৰু ক'বচোন।